সব পৰি গৈছে গাড়ীখন মুঠতে বাচিল বাইকো আছে মানে গাড়ী বাইক কাৰো আছে কৈছে গাড়ীখন আজি বাচিল একদম 100% বাচিল গাড়ীখন ৰিয়েলত চলাৰ নিচিনা ফিল কৰে আৰু ইউনিভাৰ্চেল ষ্টুডিঅ'ত আহিছোঁ আজি গুড মৰ্নিং ফ্ৰেণ্ডছ হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো আজি দিনটো মোৰ ষ্টাৰ্ট হ'ল তো কেনেকৈ ষ্টাৰ্ট হয় মই এইটো আপোনালোকক দেখাই থাকিম তো চাই থাকক ডেইলি ব্লগছ পাব আপোনালোকে মাজে মাজে ইউনিক ঠাই দিব চেষ্টা কৰিম কিন্তু এনে ডেইলি ব্লগছ পাব আপোনালোকে তো আহি গ'লোঁ গাড়ীত আনলক কৰিলোঁ পানী মাৰিবই লাগিব বহি ল'লোঁ গাড়ীত তো এটা কথাই ক'ম মানে বেলেগ কোনো কিবা মানে কাম নাই বেকাৰ ল'ৰা বুলি ক'ব পাৰোঁ ঘৰত গাড়ী এখন আছে তো এইখন দি মানে একচুৱেলি ভাড়াই মাৰোঁ তো মানে ইমান টাইম বকি নাথাকোঁ লেট হৈছে মানুহ এজনক ৰিচিভ কৰিব লাগে আৰু যাব লাগে আৰু ক'ত যাম চাই থাকক এই ডেইলি ব্লগছে দিম আৰু তো চাই থাকক গাইজ গাড়ীত বহি লৈছোঁ চিট বেল্টটো বান্ধিব লাগিব বান্ধা বহুত জৰুৰী তো আপোনালোকেও বান্ধিব চিট বেল্ট বান্ধি গাড়ী চলাব তো মানুহজনক একবাৰে ৰিচিভ কৰি তাৰপিছত লগ পাইছোঁ আপোনালোকক 1 hour later মই যিজন মানুহ আনিছোঁ এখেত এজন চাইল্ড স্পেচিয়েলিষ্ট ডক্টৰহে হয় মানে য'ত বহে মানে এই ঠাইখিনিত মানে একদম গাড়ী ৰখাৰ ঠাইয়ে নাই তো সেইকাৰণে অলপ ফাকত আহি মানে গাড়ীখন ৰাখিব লগা হয় এইখিনিয়ে কষ্ট হয় আৰু এই ইয়াতে ৰাখিছোঁ তো ঠাণ্ডা পানীৰ বটল এটা কিনি লৈছোঁ তো গৰম দিনত পানী খাব লাগে তো গাইজ ডক্টৰজন ফোন কৰিল হৈছে বোলে ওলাব এতিয়া তো বলক যাই থাকোঁ লাহে লাহে না কি কয় বলক নামালোঁ তো এতিয়া ঘৰলৈকে যাওঁ তো আৰু কিবা বেলেগ বেলেগ কাম আছে দেখাম আপোনালোকক তো তেতিয়াই ঘৰত আহিছোঁ দিয়ক গাইজ এতিয়া কাম এটা আছে এইটো চাব পাৰিছে এই মোবাইল লৈ লৈছোঁ গাড়ীখনৰ ছাৰ্ভিচিং আছে তো বলক একেলগে ছাৰ্ভিচিংটো কৰি আনো বেছিকৈ চলালোঁ গাইজ কিলোমিটাৰটো অলপ মানে বেছি হৈছে তো এইটো কাৰণে প্ৰব্লেম চাগে নহ'ব কিন্তু হ'বওতো পাৰে না সেইটো কাৰণে জল্দিকৈ মোবাইলটো সলাই লওঁ বুলি ভাবিছোঁ আৰু গাড়ীখন প্ৰব্লেম দিছে চামথিং কিবা তো যিয়ে নহওক আহি পাইছোঁ আৰু আগত আহিছিলোঁ ছাৰ্ভিচিঙত তো ইমান মানে লাগ বেয়া কম না ভাল বুলি ক'ম মানে ক'বাই নাপাওঁ মানে গাড়ীখন বাচিল মুঠতে মোৰ এনেকুৱা হৈছে গাড়ীখন আজি বাচিল একদম 100% বাচিল গাড়ীখন তো কি হৈছে চাওক আপোনালোকে মই দেখাই আছোঁ একদম মোৰ মানে গাড়ীৰ হজ পাইপটো একদম মানে ফাটি গৈছিল ফাটি গৈ কুলেন টুলেন চব পৰিছে এইখন হজ পাইপ বুলি কয় তো এইখন একদম কুলেন পৰি গৈছে আৰু বাকী যিমান পাইপবোৰ আছে এইবিলাক এনে নৰ্মালি মাৰুতি চুজুকিৰ গাড়ীৰ মানে পাইপবিলাক ইমান হাৰ্ড নহয় বাকী এইখনৰ কাৰণে চব হাৰ্ড হৈ গৈছে মই দেখাও নাই তো গাড়ীখন দুদিনৰ পৰা চেঞ্জ লাগি আছিল তো কাৰণ এইটোৱে আছিল বুলি মানে গণনা কৰিছোঁ বৰ্তমান তো চাওক একদম চব পৰি গৈছে গাড়ীখন মুঠতে বাচিল ভগৱানে যি কৰে ভালে কৰে পিছত আকৌ বিলাচীপাৰা যাব লগা হ'ল বাইকেৰে গৈছোঁ
এই গাড়ীৰ পাইপখন আনিবৰ কাৰণে। তো কিবাকৈ পালোঁ পাইপখন, তেতিয়া লৈ আহি আছোঁ। এইখন চাওক পাইপখন, এইখন। The next day. তো হেল্ল' গাইজ, আজি দ্বিতীয়টো দিন। যোৱাকালি ব্লগছটো আপলোড কৰা নহ'ল। তো আবেলি এতিয়া বাজি আছে 4:30। তো মই আৰু যাব ওলাইছোঁ বঙাইগাঁও। তো এই দুটা ব্লগছ আপোনালোকে একেলগতে পাব। তো বঙাইগাঁও যাওঁ বলক, আৰু কি হয় নহয় দেখাই থাকিম আপোনালোকক। তো বলক। আৰু মানে ব্লগছটো কি, আজি কিবা আজি মানুহ যিটো আছে কোকৰাঝাৰ যাব লাগিব। কোকৰাঝাৰৰ পৰা ৰিচিভ কৰিব লাগিব মানুহটোক। তো আজি কোকৰাঝাৰ যাম, তাৰপিছত মানুহটোক ৰিচিভ কৰি কথা পাতিম। তো ৰাস্তা ৰাস্তা দেখাই থাকিম মাজে মাজে। ৰেল গেট, আৰে কি জাম লাগিছে গাই, চাওক না, তামাম জাম। তো পহৰাদাৰ ৰখি আছে, আৰু ময়ো তাৰ মালিকৰ কাৰণে ৰখি আছোঁ বঙাইগাঁও যোৱাৰ কাৰণে। চাওকচোন, চাওক, ৰখি আছে তামাম চিকাৰী। তো গাইজ আহি পালোঁ, কিবা কয় বঙাইগাঁৱৰ এইটো ইউনিভাৰ্চেল ষ্টুডিঅ'ত আহিছোঁ আজি। তো এই বাচ্চাটোক লৈ আহিছে সিহঁতে। তো কিবা কৰে, তো কিবা খেলিব বোলে। তো চাই থাকক আৰু দেখাই থাকিম মই। গাইজ ব্ৰাণ্ডেড মানে ব্ৰাণ্ডেড দামী দামী কাপোৰবোৰ ইয়াতে ৰখা আছে। এইবিলাক চাব পাৰিছে, একদম ব্ৰাণ্ডেড কাপোৰ। আৰু চাৰিওফালে গান হৈ আছে তামাম, ভাল লাগে কিন্তু তামাম। গুৱাহাটী ফিল হৈছে আজি। মই অহা নাই, আজি ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াতে। তো গুৱাহাটী ফিল হৈছে। ওপৰৰ পৰা ভিউ এনেকুৱা দেখে তলিত। সৰু বাচ্চাৰ কাৰণে খেলাৰ কাৰণে এটা কম্পাৰ্টমেণ্ট ৰাখিছে। তো আপোনালোকে সৰু ল'ৰা ছোৱালী আনিলে ইয়াতে খেলিবও পাৰিব। তো চাই লওক, ইয়াতে ডাঙৰকৈ লিখা আছে ইউনিভাৰ্চেল। মানিব লাগিব কিন্তু ফ্ৰেণ্ডছ, মানে তামাম মানে এই গেমবিলাক মানে কি নাম, মই নামটো নিশ্চয় গম নাপাম মই অৱশ্যে,
কিন্তু গেমটো মই যিটো দেখালোঁ না পিছফালে যিটো মানে স্ক্ৰীণত হৈ আছে আৰু কি যিটো স্ক্ৰীণত হৈ আছে এইটো কিন্তু মানে একদম মানে ল'ৰা ছোৱালী লাইভ যেনেকুৱা ধৰণৰ মানে গাড়ী বাইক কাৰো আছে বাইকো আছে তো একদম মানে ৰিয়েলত চলাৰ নিচিনা ফিল কৰে আৰু সেইকাৰণে তামাম চলিছে কিন্তু আপোনালোকৰ যদি মানে ল'ৰা ছোৱালী আছে এবাৰ আহক এইটো বঙাইগাঁও চাপাগুৰিত হয় ইউনিভাৰ্চেল ষ্টুডিঅ'ত আহক আৰু এনেকৈ ল'ৰা ছোৱালীক মানে ইনজয় দিয়ক আৰু মানে এতিয়া বহুত ভিৰ হৈ আছে আপোনালোকে চাব পাৰে বহুত ভিৰ হৈ আছে মানে ছামাৰ ভেকেশ্যন চলি আছে না তো চাওক আৰু সেই বস্তুবিলাক কি জানেনে ফ্ৰেণ্ডছ এই বস্তুবিলাক হৈছে পইচা দি গেম খেলিব লাগিব আপোনালোকে নাভাবিব যে গেমটো ফ্ৰীতে খেলিব লাগিব এই চবতে আছে চাওক এইটো চাওক চবতে আছে মানে এইফালেদি পইচা সোমাই দিব লাগিব তাৰপিছতে আপুনি গেম খেলিব পাৰিব আৰু গাইছে সেইটো বস্তু কিন্তু মোক ভাল লাগিছে হাম্বাৰ মাৰা মানে আপোনাৰ কিমান তাকত আছে আপোনাৰ বাচ্চাৰ বা চলিৰ কিমান তাকত আছে এইটো চোৱা যায় এই চাওক হাম্বাৰ মাৰি আছে তো এই বস্তুটো ভাল লাগিছে আৰু মোক আছোঁ বাথৌখেৰাই ৰিজৰ্টত তো ভিডিঅ'টো ইমানতে অন্ত পেলাইছোঁ যদি ভিডিঅ'বিলাক ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো একদম ছাবস্ক্ৰাইব কৰি দিব গাইজ চবে আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে পাই থাকিব আপোনালোকে তো আজিলৈকে ইমানে